ভগৱানে গোটেই দুখবোৰ মোকেই কিয় দিয়ে, মোৰ লগতে কিয় হয়? আমাৰ জীৱনটোত একদম অথাই সাগৰত আছোঁ দুখৰ, আনৰ জীৱনটো ভাল লাগে, বা ছোৱালীজনী এনি টাইম হাঁহি থাকে, ল'ৰাজন এনি টাইম বিন্দাছ থাকে, ইয়াৰহে লাইফ। গৰম পানীত চাহপাত অকণ দি দিবা, সেই গৰমটোক কিন্তু চাহপাতে নিজৰ ঢঙত ল'ব আৰু পানীখিনিক নিজৰ ৰঙত ৰঙা কৰি পেলাব। সেইটো হ'ল চাহপাতৰ কেপাচিটি। আলু এনে কঠিন হয়নে নহয়? গৰম পানীত দি দিবা, আলুটো কি হৈ যাব? ঢিলা হৈ যাব, নৰম হৈ যাব। অৰ্থাৎ চিটুৱেশ্যন ছেম আছিল, আলু কিন্তু কঠিনৰ পৰা নৰম হৈ যাবলৈ বাধ্য হ'ল, চাহপাতে কিন্তু পানীখিনিক নিজৰ ৰঙত ৰঙীন কৰি দিলে। চিটুৱেশ্যন জীৱনত সকলোৰে বাবে একেই। আমি কিছুমানে কান্দি কান্দি পাৰ কৰোঁ, নিজৰ ভৱিষ্যত নষ্ট কৰোঁ এই দেখি কেনে যে এইটো মোৰ লগত কিয় হ'ল। কেতিয়াবা এনেকুৱা লাগিছেনে তোমালোকৰ?